Hello everyone, welcome to my channel Deepshikha Learning. আজিৰ এই ভিডিঅ'টো মই লৈ আহিছোঁ APSC prelims examৰ General Studies paper 1 খনৰ বাবে Assam history related কিছুমান question answer. So ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি লবা। ফাৰ্স্ট কোৱেশ্চনটো হৈছে আহোমৰ শেষ ৰজাজন। আমাৰ আহোমৰ শেষ ৰজাজন হৈছে চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যনটো হৈছে পিতৃক হত্যা কৰি ৰাজপথত বহা আহোম ৰজাজন কোন আছিল? আমাৰ উত্তৰটো হৈছে শুক্লেনমুং। থাৰ্ড কুৱেশ্যনটো হৈছে আহোম প্ৰথমতে হোৱা বিবাহ। আহোমত হোৱা বিবাহক আমি কি বুলি জানো? চকলং বুলি জানো। নেক্সট হৈছে লৰা ৰজাজনৰ প্ৰকৃত নাম কি? লৰা ৰজাৰ প্ৰকৃত নাম হৈছে চুলিকফা। আহোমসকল অসমলৈ আহিছিল 1228 খ্ৰীষ্টাব্দত। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। আহোমৰ প্ৰথম ৰাজধানী চৈদাই অৰ্থাৎ চৰাইদেউ। আহোমৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? উত্তৰটো হৈছে ভগদত্ত। কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰটো হৈছে পুষ্য বৰ্মন। পুৰণি কামৰূপৰ চাৰিভাগ কি কি? উত্তৰটো হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। নেক্সট কুৱেশ্যন আহোমসকলৰ ভাষাত অসমৰ নাম কি? উত্তৰটো হৈছে মং দুন দুন খাম। শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? উত্তৰটো হৈছে 650 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? উত্তৰটো হৈছে ত্যাগসিংহ। পাল বংশৰ অন্ত পৰে কিমান চনত? উত্তৰটো হৈছে 1112 চনত। পাল বংশৰ আৰম্ভণি হয় কিমান চনত? আমাৰ উত্তৰটো হৈছে 990 চনত। নেক্সট কুৱেশ্যন মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? আমাৰ উত্তৰটো হৈছে 1257 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? আমাৰ উত্তৰটো হৈছে ইয়াত চুকাফা। চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? আমাৰ উত্তৰটো হৈছে মাওলুং। নেক্সট মুণ্ডুং চুনখাম মানে কি? আমাৰ উত্তৰটো হৈছে সোণৰ বাগিচাৰে ভৰা দেশ। নেক্সট কুৱেশ্যন জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? আমাৰ উত্তৰটো হৈছে নৰিয়া ৰজা। আমাৰ এতিয়া প্ৰশ্নটো হৈছে আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন কিমান চনৰ পৰা কিমান চনলৈ চলিছিল? ইয়াৰ আনচাৰটো হ'ব 1376 চনৰ পৰা 1380 চনলৈ। নেক্সট হৈছে কোনজন আহোম ৰজাক আমি বামুণী কোঁৱৰ বুলি জানো? আমাৰ উত্তৰটো হৈছে চুডাংফা। নেক্সট অসমৰ কোনজন ৰজাই চাৰগোৱা লৈ অসমৰ ৰাজধানী তুলি নিয়ে? আমাৰ উত্তৰটো হৈছে চুডাংফা। নেক্সট হৈছে কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? আমাৰ উত্তৰটো হৈছে চুকাম্ফা। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? দিহিঙীয়া ৰজা বুলি চুহুংমুঙক কোৱা হয়। নেক্সট হৈছে কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? আমাৰ উত্তৰটো হৈছে চুহুংমুং। নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? আমাৰ উত্তৰটো হৈছে শুক্লেংমুং। নেক্সট হৈছে অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? আমাৰ ইয়াৰ উত্তৰটো হ'ব কাঁহৰ বাচনৰ ব্যৱসায়ৰ লগত জড়িত। অসমৰ বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে? আমাৰ উত্তৰটো হ'ব ইয়াত চুচেনফা। এতিয়া আমাৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিল? আমাৰ উত্তৰটো হৈছে শিৱসিংহ। নেক্সট কুৱেশ্যন বৰ ৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কুঁৱৰী আছিল? উত্তৰটো হৈছে শিৱসিংহ। প্ৰথম আহোম বৰ ৰজা কোন আছিল? ইয়াত আমাৰ উত্তৰটো হ'ব ফুলেশ্বৰী। নেক্সট অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় বৰ ৰজা উপাধি দিয়া হয়? ইয়াত আমাৰ উত্তৰটো হ'ব সৰ্বেশ্বৰীক। কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হৈছিল? আমাৰ ইয়াত উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। নেক্সট মণিপুৰৰ ৰাজকন্যা কুৰংগ নয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল? আমাৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহ। নেক্সট মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কিমান চনত? ইয়াৰ উত্তৰটো হৈছে 1858 চনত। অসমৰ আটাইতকৈ ওখ মন্দিৰটো হৈছে শিৱদৌল। নেক্সট অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন আছিল? আমাৰ উত্তৰটো হৈছে বদন বৰফুকন। নেক্সট চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল?
আমাৰ ইয়াত উত্তৰটো হ'ব মণিৰাম দেৱান। 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজনৰ নাম আছিল মুকুন্দ কাকতি। নেক্সট 1942 চনৰ আন্দোলনত বৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী আছিল ভোগেশ্বৰী ফুকননী। অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম আছিল লেফটেনেণ্ট ছিংগাৰ। ৰত্নমালা কিতাপখন কোনে ৰচনা কৰে? ৰত্নমালা কিতাপখন পুৰুষোত্তম বিদ্যানিধিয়ে ৰচনা কৰে। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? আমাৰ উত্তৰটো হৈছে 1189 চনত। বিখ্যাত কাৰেংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? আমাৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই। কিমান চনত কনকলতা শ্বহীদ হৈছিল? 1942 চনত কনকলতা শ্বহীদ হৈছিল। কিমান চনত অসমত স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হৈছিল? আমাৰ উত্তৰটো হ'ব 1935 চনত। কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল? আমাৰ ইয়াত উত্তৰটো হৈছে কমলেশ্বৰ সিংহই। নেক্সট হৈছে কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে? ইয়াত আমাৰ উত্তৰটো হৈছে 1817 চনত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। উভতি আহিম তোমালোকৰ মাজলৈ আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে সুস্থ থাকিবা আৰু সকলোৱে ভালে থাকিবা।